হেল্ল' এভৰিৱান, নমস্কাৰ। আজি মই লৈ আহিছোঁ এটা ইনষ্টেণ্ট ৰোল ৰেচিপি আৰু অতি কম সময়ৰ ভিতৰতে সহজতে মই কেনেকৈ বনালোঁ ৰোলটো ব'লকচোন আৰম্ভ কৰোঁ। আৰু তাৰ বাবে মই প্ৰথমতে ৰুটিখন বনাই ল'লোঁ। তাৰপিছত আন এখন পেনত ফেটি থোৱা কণীটো দি পেলাই অমলেটটো 50% কুক হোৱাকৈ বনাই তাৰ ওপৰত ৰুটিখন দি দিলোঁ। তাৰপিছত এটা বাতিত অলপমান টমেটো চচ, অলপমান নিমখ, জালুক, ক'লা নিমখ আৰু চাট মছলা দি ভালদৰে সেইখিনি লৰাই থৈ দিলোঁ। তাৰপিছত যিখন আমাৰ ৰুটি আছিল তাতে অলপমান তিয়ঁহ আৰু অলপমান পিঁয়াজ কাটি লৈ সেই তাৰ ওপৰত যিখিনি আমি টমেটো চচখিনি ৰেডি কৰিছিলোঁ সেইখিনি দি আৰু বাকী থকাখিনি ছাইডৰ ফালেও লগাই ল'লোঁ। তাৰপিছত অলপমান তাৰ ওপৰত মেয়নিজ দি দিলোঁ। তাৰপিছত অকণ টিচু পেপাৰ লৈ সেইটো গোটেইটো ৰেপ কৰি ল'লোঁ আৰু আমাৰ ইনষ্টেণ্ট ৰোল